স্বাৰ্থপৰ হ'ব পাৰিলোহেঁতেন বম্বেত থাকি পইচা ঘটি ঢেৰ গান গাই পেলাই নাম কৰি মই কিয় ঘূৰি গুচি আহিলোঁ বিকজ আই হেভ এ লাইবিলিটি টু মাই পিপল কিন্তু তেওঁলোকে মোক জন্ম দিছে মোৰ ঘৰৰ পৰা ওলোৱাৰ পৰা ষ্টুডিঅ' পোৱালৈকে মই 15টামান মানুহৰ বেমাৰ চিকিৎসা কিবা কিবি হস্পিটেল ফিজ কাৰোবাৰ পঢ়া শুনাৰ খৰচ কাৰোবাৰ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ খৰচ বেমাৰ কিবা কিবি মোক সেইবোৰ চাওঁতে মোৰ 3 ঘণ্টামান যায় চ' আৰু সেইটোত যে মই এতিয়া সোমালোঁ যে আজি 15-20 বছৰ মই তাৰপৰা ওলাব নোৱাৰোঁ কাৰণ ওলালে মই মোৰ নিজক মই ক্ষমা কৰিব নোৱাৰিম চ' সেইটো সেই ৰেছপনচিবিলিটিটো তেওঁলোকে ভাবে যে কোনো একো নকৰিলে জুবিনদাই কিবা এটা কৰিব মই কৰোঁ নিজৰ হাতত পইচা নাথাকিলে মই কৰোঁ লাগিলে মই ধাৰ কৰিম কাৰোবাক চ' সেইটোত মই আনন্দ পাওঁ তেওঁলোকে আনন্দ পায় তেওঁলোকৰ মুখত যেতিয়া হাঁহি দেখোঁ আই এম হেপী